নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে মই আপোনালোকক মোৰ ৰিগুটিক চেনেললৈকে সকলোকে স্বাগতম জনাইছোঁ। অলৰেডি মই আগৰ ভিডিঅ'টোত দেখুৱাইছিলোঁ যে কোম্পানী এটা কেনেধৰণে বনাব লাগিব বা বনোৱা কোম্পানীটো কেনেধৰণে ডাটা এণ্ট্ৰি কৰোঁতে যদি ৰৈ যায়, ভুল হ'লে কেনেকৈ শুদ্ধ কৰিব লাগিব অলৰেডি মই দেখুৱাই দিছিলোঁ। তো বন্ধুসকল, আজি আহিছোঁ যে কোম্পানী এটা কেনেকৈ চিলেক্ট কৰিব লাগিব, বনাই থোৱা কোম্পানী এটা অলৰেডি বনাই থোৱা আছে কেনেকৈ চিলেক্ট কৰিব, বা যিবিলাক কোম্পানী অপেন হৈ থাকিব সেই অপেন হৈ থকা কোম্পানীবিলাক কেনেধৰণে বন্ধ কৰিব লাগিব, বা নলগা কোম্পানীটো একেবাৰে ডিলিট কেনেকৈ কৰি দিব, সেই আটাইখিনি মই আপোনালোকৰ মাজত লৈ আহিছোঁ। আহক আজি ষ্টাৰ্ট কৰোঁ কেনেধৰণে আপোনালোকে কোম্পানী চিলেক্ট কৰিব বা ডিলিট কৰিব বা বন্ধ কৰিব। তো প্ৰথমতে আমি যাব লাগিব টেলি খুলি লোৱাৰ পিছতে সেই একেই ৱৰ্ক এডুকেশ্যনেল বুট। তাৰপিছত আপোনালোকে গেটৱে অফ টেলি মেনুখনত থাকিলে আগৰ যদি কোম্পানী বনাই থোৱা কোম্পানী যদি আমি চিলেক্ট কৰিব লাগে, তেতিয়া বন্ধুসকল আমি যাব লাগিব কোম্পানী ইনফো মেনুখনলৈকে, য'ত আমি কোম্পানী বনাবৰ কাৰণে ইউজ কৰিছিলোঁ সেই মেনুখনেই আছে। সেই কোম্পানী চিলেক্ট কৰিব লাগিলে আৰু সেই কোম্পানী বনোৱা মেনুখনলৈকে যাব লাগিলে আমি অপশ্যন আছিলে অল্টাৰ F3। তো অল্টাৰ F3 প্ৰেছ কৰাৰ লগে লগে আমাৰ ইয়াতে কোম্পানী ইনফো মেনুখন দেখুৱাই দিছে, আৰু এই কোম্পানী ইনফো মেনুখনত অহাৰ পিছত আমি যিকোনো কোম্পানী এটা আগৰ বনাই থোৱা কোম্পানী এটা চিলেক্ট কৰিব লাগিলে ইয়াতে যাব লাগিব চিলেক্ট কোম্পানী, আৰু আমাৰ ইয়াতে নেম অফ কোম্পানীত দেখুৱাই থাকিব যে কোনটো কোম্পানী আমাৰ ইয়াতে চিলেক্ট হৈ আছে বা অপেন হৈ আছে। তো এই কোম্পানীটো যদি নালাগে, আমাক আগৰ বনাই থোৱা কোম্পানীটো লাগে, তেতিয়াহ'লে আমি বনাই থোৱা কোম্পানীটো উলিয়াব লাগিলে যাব লাগিব চিলেক্ট কোম্পানী। আপোনালোকৰ চিলেক্ট কোম্পানীত যাব, গৈ এণ্টাৰ প্ৰেছ কৰিব। এণ্টাৰ প্ৰেছ কৰাৰ লগে লগে ইয়াতে লিষ্ট অফ কোম্পানীজ মেনুখনত দেখুৱাইছে বহুতকেইটা ইয়াত আছে কোম্পানী। তো ইয়াৰ পৰা যিটো কোম্পানী লাগিব সেইটো চিলেক্ট কৰিব, কীবৰ্ডৰ পৰা এৰ' আপ ডাউন কৰিব, যিটো লাগে সেইটো চিলেক্ট কৰিব, তাৰপিছত এণ্টাৰ প্ৰেছ কৰি দিব। তো কোম্পানীটো চিলেক্ট কৰাৰ পিছত আমাৰ ইয়াতে দেখুৱাই দিব কোনটো কোম্পানী চিলেক্ট হ'ল, আৰু নেক্সট যিটো অলৰেডি কোম্পানী আমাৰ টেলি খোলোতেই চিলেক্ট হৈ আছিলে সেই কোম্পানীটো বৰ্তমান নেম অফ কোম্পানীত দেখুৱাই আছে। তো বন্ধুসকল, আমি কোম্পানী চিলেক্ট কৰিলেই নহ'ব, আমাৰ কাম কৰোঁতে কি হ'ব লাগিব, নেম অফ কোম্পানীত কেইটা কোম্পানী অপেন হৈ আছে সেইটো চাব লাগিব, আৰু কাম কৰোঁতে আমাৰ কি হ'ব লাগিব, ইয়াতে কাম কৰা কোম্পানীটোৰ বাদে বাকী যিমান কোম্পানী আমাৰ ইয়াত খোল খাই থাকিব সেই কোম্পানীবিলাক আমি বন্ধ কৰি ল'ব লাগিব। আমি এইকাৰণে বন্ধ কৰি ল'ব লাগে যে পিছত যেতিয়া আমি ভাউচাৰ কিছুমান ক্ৰিয়েট কৰিম তেতিয়া আমাৰ তাত প্ৰব্লেম কিছুমান ক্ৰিয়েট হ'ব। সেইকাৰণে আমি কি কৰিব লাগে, যিবিলাক কোম্পানী ইয়াতে খোলা থাকিব এইবিলাক কোম্পানী আমি কি কৰিব লাগে, বন্ধ কৰি দিব লাগে। আৰু কি প্ৰব্লেম হ'ব পিছত মই যেতিয়া আপোনালোকক ভাউচাৰ কেনেকৈ ক্ৰিয়েট কৰে তাত ক্ৰিয়েট কৰোঁতে সেই প্ৰব্লেমটো মই দেখুৱাই দিম। তো এতিয়া বন্ধুসকল মনত ৰাখিব যে এটা কথা, আমি কোম্পানী বনাব লাগিলেই বা বনোৱা কোম্পানীটো চিলেক্ট কৰি লোৱাৰ পিছত নেম অফ কোম্পানীত যিমান কোম্পানী খোল খাই নাথাকক কিয়, কাম কৰা কোম্পানীটো এৰি বাকী আমি কি কৰিব লাগিব, খোল খাই থকা কোম্পানীবিলাক বন্ধ কৰিব লাগিব। এতিয়া আহক আমি চিলেক্ট কোম্পানী যোৱাৰ পিছত বা কোম্পানী এটা চিলেক্ট কৰি অনাৰ পিছত আকৌ নলগা কোম্পানীটো আমি কেনেধৰণে বন্ধ কৰিম। এক্সাম্পল এতিয়া আমি টাটা কোম্পানীটো বন্ধ কৰিব লাগে। তো টাটা কোম্পানীটো বন্ধ কৰিব লাগিলে তেতিয়া আমাৰ ইয়াত দেখুৱাই আছে চাট কোম্পানী। তো চাট কোম্পানী চিলেক্ট কৰিব, চিলেক্ট কৰি ইয়াতে এণ্টাৰ প্ৰেছ কৰিব। কৰাৰ লগে লগে ইয়াতে দেখুৱাইছে লিষ্ট অফ কোম্পানীজ, কোনটো কোম্পানী বন্ধ কৰিব লাগে, ইয়াত দুটা দেখুৱাই আছে। ইয়াৰ পৰা যিটো কোম্পানী নালাগে সেইটো চিলেক্ট কৰিব, তাৰপিছত এণ্টাৰ প্ৰেছ কৰিব। কৰাৰ লগে লগে বন্ধুসকল আপোনালোকৰ স্ক্ৰীনত নেম অফ কোম্পানীত চাওক, ইয়াতে এতিয়া বৰ্তমান এটা কোম্পানীয়ে আছে। বন্ধুসকল এনেধৰণে আমি কোম্পানী বন্ধ কৰিব লাগে, বা অলৰেডি কিছুমান কোম্পানী বনাই থোৱা আছে, সেই বনাই থোৱা কোম্পানীবিলাকৰ পৰা কোনোবাটো কোম্পানী আমাক যদি নলগা হয় তেতিয়া আমি একেবাৰে তাক ইয়াৰ পৰা যদি গুচাই দিব বিচাৰোঁ তেতিয়া আমি কেনেকৈ গুচাই দিব লাগিব, বা ইয়াতে নেম অফ কোম্পানীত যদি আছে সেই কোম্পানীটো কেনেধৰণে গুচাব লাগিব। যদি নেম অফ কোম্পানীত সেই কোম্পানীটো নাই, চিলেক্ট কৰি থোৱা নাই, বন্ধ কৰি থোৱা আছে, সেইটো আমি অপেন কৰিব লাগিব। যদিহে আমাক সেই কোম্পানীটো বনাই থোৱা কোম্পানীটো একেবাৰে নালাগিলে ডিলিট কৰিব লাগিব। অৰ্থাৎ ডিলিট কৰিব লাগিলেও যদি নেম অফ কোম্পানীত সেই কোম্পানীটো দেখুৱাই নাথাকে, আমি তেতিয়া কি কৰিব লাগিব, যিটো কোম্পানী আমি ডিলিট কৰিব বিচাৰোঁ সেই কোম্পানীটো আমি আগতে চিলেক্ট কৰি ল'ব লাগিব। তো কোম্পানী এটা ডিলিট কৰিব লাগিলে আমি যদি কোম্পানীটো বন্ধ হৈ থাকে বা বন্ধ কৰি থোৱা থাকে সেইটো আমি উলিয়াই ল'ব লাগিব, বা অপেন কৰি ল'ব লাগিব। সেই অপেন কৰিবৰ কাৰণে আমি আকৌ সেই চিলেক্ট কোম্পানী মেনু অপশ্যনটোতে যাব লাগিব, গৈ এণ্টাৰ প্ৰেছ কৰিব লাগিব, আৰু ইয়াৰ পৰা আমাক যিটো কোম্পানী নালাগে সেইটো চিলেক্ট কৰিব লাগিব। চিলেক্ট কৰি এণ্টাৰ প্ৰেছ কৰাৰ লগে লগে আকৌ ইয়াতে নেম অফ কোম্পানী দেখুৱাই দিছে, আৰু কোনটো চিলেক্ট হৈছে সেইটোও দেখুৱাই দিছে, বৰ্তমান টাটা কোম্পানীটো। এইটো আমাক ছাপ'জ নালাগে, ডিলিট কৰি দিব লাগে। তো ডিলিট কৰিব লাগিলেও বন্ধুসকল আমি শুদ্ধ কৰিবৰ কাৰণে যিটো অপশ্যনত গৈছিলোঁ, কোম্পানী এটা ডাটা এণ্ট্ৰি কৰিব যদি ৰখি যায় বা ভুল হয়, সেই অপশ্যনটো আছিলে কি অল্টাৰ। আৰু আমি কোম্পানী এটা একেবাৰে যদি ইয়াৰ পৰা গুচাই দিব বিচাৰোঁ তেতিয়াও এই ডিলিট কৰিবৰ কাৰণে, অৰ্থাৎ
অল্টাৰ অপশ্যনতে যাব লাগিব সেই অল্টাৰ অপশ্যনত গৈ আপোনালোকে অল্টাৰ এণ্টাৰ প্ৰেছ কৰিব কৰাৰ লগে লগে ইয়াতে লিষ্ট অফ কোম্পানী মেনুখনৰ পৰা দেখুৱাইছে কোনটো কোনটো কোম্পানী ইয়াতে আছে আৰু যিটো কোম্পানী নালাগে সেই কোম্পানীটো কি কৰিব সিলেক্ট কৰি এণ্টাৰ প্ৰেছ কৰিব তো এণ্টাৰ প্ৰেছ কৰাৰ লগে লগে ইয়াতে এই কোম্পানীটোৰ মেনুখন আহি গৈছে আৰু ইয়াৰ পৰা আমি ডিলিট কৰিব লাগিলে আমি কিবোৰ্ডৰ পৰা প্ৰেছ কৰিব লাগিব অল্টাৰ ডি তো অল্টাৰ ডি প্ৰেছ কৰাৰ লগে লগে ডিলিট অপশ্যন আহিছে যদি ডিলিট কৰো ইয়েছ নকৰিলে নো আৰু ইয়েছৰ কাৰণে এণ্টাৰ প্ৰেছ কৰিব নোৰ কাৰণে আপোনালোকে এন প্ৰেছ কৰিব আৰু যেতিয়া আমি ডিলিট কৰিম চিউৰ দেন এণ্টাৰ আকৌ চিউৰ আহিছে আৰু চিউৰ দেন ইয়েছ এণ্টাৰ তো এনেধৰণে বন্ধুসকল আমি কোম্পানী এটা ডিলিট কৰিব পাৰোঁ আৰু এতিয়া চাওক আমি প্ৰথম ইয়াতে আহোঁতে লিষ্ট অফ কোম্পানী দুটা দেখুৱাইছিলে বৰ্তমান এটা ডিলিট কৰাৰ কাৰণে এতিয়া বৰ্তমান ইয়াত এটাই আছে তো বন্ধুসকল এতিয়া আকৌ এই অল্টাৰ অপশ্যনটোৰ পৰা অৰ্থাৎ আমি নেম অফ কোম্পানী ইয়াৰ পৰা মেনুখনৰ পৰা আমি ওলাই যাব লাগে তেতিয়া বেক হ'ব লাগিলে আমি কি কৰিব লাগিব টেলিত যিকোনো মেনুৰ পৰা আমি এই মেনুবিলাক কেনচেল কৰিব লাগিলে বা বেক হ'ব লাগিলে আগৰ স্থানলৈকে আমি বেক হ'ব লাগিলে স্কেপ পেজ কৰিব তো স্কেপ পেজ কৰাৰ লগে লগে এতিয়া আকৌ আমি ইয়াতে কোম্পানী ইনফো মেনুখনলৈকে গুচি আহিব পাৰিম তো বন্ধুসকল গম পালে যে আমি অলৰেডি বনাই থোৱা কোম্পানী এটা কেনেধৰণে অপেন কৰিব লাগিব বা সিলেক্ট কৰিব লাগিব যেটো কোম্পানী লাগিব বা কোম্পানী ইয়াতে খোল খাই থাকিলে আমি কেনেধৰণে বন্ধ কৰিব লাগিব বা একেবাৰে নালাগে আমি এটা কোম্পানী ইয়াত বনাই থোৱা আছে সেই বনাই থোৱা কোম্পানীটো কেনেধৰণে ডিলিট কৰিব লাগিব সেই আটাখিনি নিশ্চয় আপোনালোকে বুজি পাইছে তো বন্ধুসকল যদি মোৰ এই ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে প্লিজ লাইক কৰিব কমেণ্ট কৰিব লগতে শ্বেয়াৰো কৰিব লগতে একেবাৰে নাপাহৰিব এতিয়ালৈকে যদি কোনেও মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিব লগতে ওচৰতে থকা বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব তো আজিলৈ এৰিছো বন্ধুসকল নেক্সট মই আপোনালোকৰ মাজত লৈ আহিম এতিয়া টেলিত কেনেধৰণে কোম্পানী ক্ৰিয়েট কৰি লোৱাৰ পিছত কেনেধৰণে ভাউচাৰবিলাক ক্ৰিয়েট কৰিব লাগে তো আজিলৈ এৰিছো বন্ধুসকল